আকৌ 7 দিন বঢ়াই দিয়ে এপ্লিকেশ্যন। আমি তেওঁলোকক এগিলাছ চৰ্বতেৰে প্লেন কৰাইছোঁ আৰু আশা কৰিছোঁ ঈদ মুবাৰক। ঈদ মুবাৰক ছাৰ, ঈদ মুবাৰক। হেল্ল' গাইজ, গুড মৰ্ণিং। পোনপ্ৰথমে সকলো ভাৰতবাসী ৰাইজলৈ আৰু অসমবাসী ৰাইজলৈ ঈদ উল ফিতৰৰ শুভেচ্ছা থাকিল। ঈদ মুবাৰক। তো আজি আমাৰ নৱালী ধলি সমাজত ঈদ কেনেকৈ চেলিব্ৰেট কৰোঁ আপোনালোকক দেখুৱাম। তো সৰু সুৰা অনুষ্ঠান কিছুমান আছে আৰু কিতাপৰ কিছুমান গণমান্য বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ জনোৱা হৈছে। তো আপোনালোকক দেখুৱাম। তো চাওক কেনেকৈ আমিও চেলিব্ৰেট কৰিছোঁ ঈদ। চাহিব, কেনেকুৱা লাগিছে ঈদ? প্ৰথমতে আসসালামু আলাইকুম, নমস্কাৰ। অসমবাসী আৰু ভাৰতবাসী ৰাইজলৈ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইয়াতে আমি সৰু সুৰা এটা নামাজো আমাৰ অনুষ্ঠিত হয় অতীতৰ পৰা। আমি সেইটো আজি নামাজ পঢ়িম। এতিয়া ঈদৰ নামাজ হৈ যোৱাৰ পিছত যাম আমি কবৰস্থানত। তাতে আমাৰ যিখিনি মৃতক আছে তেখেতলোকক আমি অকণমান সেৱা এটা আগবঢ়াই তাৰপিছত আমি আহি যাম। আমাৰ ইয়াত যথেষ্ট আমি কেনেকুৱা ধৰণৰ অনুষ্ঠান পাতিছোঁ আমি এতিয়া প্ৰথম আমাৰ কাৰ্যসূচী এটা চলি আছে। কনিষ্ঠসকলৰ আমি জিকি প্ৰতিযোগিতা আমি পাতিছোঁ ইয়াত। আৰু দ্বিতীয় কাৰ্যসূচীটো হৈছে আমাৰ নামাজ। তৃতীয়টো হৈছে আমাৰ কবৰস্থানত গৈ দোৱা কৰা। 4 নম্বৰ অনুষ্ঠানটো হৈছে আমাৰ তিতাবৰ অঞ্চলৰ বিশিষ্ট গণমান্য ব্যক্তিক আমি ইয়াতে নিমন্ত্ৰণ কৰি আনিছোঁ। তেখেতলোক 10টা বজাত আমাৰ ইয়াত পাবহি। তো বাকী বস্তুখিনি চাবলৈ আপুনি আমাৰ লগতে সন্তোষ দিয়ক। ধন্যবাদ। বক্সিছটো ল'লে? নাই, দম তুমি দিয়া। ঈদ মুবাৰক। আছে ঈদ মুবাৰক। হ'ব নাপায় ঈদ মুবাৰক। ঈদ মুবাৰক। ঈদ মুবাৰক। চেক দে। নমাই দে তাক, নমাই দে। মিঠাই বৈ বনাইছে নেকি? মই বনাইছোঁ। কেক মই বনাইছোঁ আৰু এইটো মোক টেগ কৰি দিবা। টেগ কৰিব নোৱাৰে নি ইউটিউবত? এতিয়া বনাইছোঁ নি? কৰিম এতিয়া মই বনোৱাৰ বহুত বস্তু আছে। মই ব্লগিং কৰিছোঁ আৰু সেয়া সৰু বৌ, মাজু বৌ, সৰু বৌ মই ডাঙৰ বিগ। এইটো তুমি এতিয়া কি মিঠাই হয়? এইটো কণী খুৰমা আৰু এইটো নিমকি হয়। এইবোৰ চব হেণ্ডমেড দেই, হোমমেড আৰু হেণ্ডমেড। আৰু নেক্সট টাইম তোমাৰ বোৱাৰী এজনী লাগিব দেই ইয়াত মোৰ লগত হেল্প কৰিবলৈ। অ'কে, अच्छा ठीक है। অলৰাইট গাইজ, আহি গ'লোঁ আমি গৱেষণাৰ পৰা আৰু আমাৰ তিতাবৰ বিধায়কক ইনভাইট কৰা হৈছিলে। তেওঁ বৰ্তমান আহি পাইছেহি। তো বলক ভিডিঅ'টো আগবঢ়াওঁ। কুমুদ চন্দ্ৰ কছাৰী দেৱ তেখেতে আমাৰ সমাজৰ হৈ যোৱা কয় কাগজখন দিলোঁ। দিয়াৰ পাছত মই টিকেট পোৱাৰ দিনাখনলৈকে সদায় মই ভগৱানক প্ৰাৰ্থনা কৰোঁ। ৰাতিপুৱা যেতিয়া মই গোসাঁই ফটোখনক যেতিয়া মই যে প্ৰভু মোক তুমি কেতিয়া টিকেট নিদিবা, মোৰ MLA হ'বলৈ মন নাই। মই এই মছজিদৰ প্ৰাংগণত কৈছোঁ উৎসাহত আজি এমাহ জোৰা এই কষ্টৰ ঈদ মুবাৰক। ঈদ মুবাৰক ছাৰ, ঈদ মুবাৰক। তাহলে এই নিপুণা হ'ব লাগিব।
আজি ঈদৰ দিনাখন আমি আমাৰ গোটেই জামাত আৰু যুৱ সমাজ লগ হৈ আমি তেওঁলোকক এগিলাচ চৰ্বতে আপ্যায়ন কৰাইছোঁ আৰু আশা কৰিছোঁ তেওঁলোকে ভাল পাব এই গৰমৰ দিনত ৰ'দৰ কোবত এগিলাচ চৰ্বত খাই আমাৰ এই অঞ্চলটোলৈ এই সমাজখনলৈ আশীৰ্বাদ কৰিব আৰু সকলোলৈকে আকৌ এবাৰ ঈদৰ শুভেচ্ছা যাচিলোঁ ধন্যবাদ অলৰাইট গাইজ তো চৰ্বতৰ কাৰ্যসূচী পূৰা কমপ্লিট শেষ হ'ল আৰু আমি এতিয়া যাওঁ মানে আপোনাৰ চিনেমা চাব ভাইজান চাব যাম তো আপোনালোকক লৈ যাম বলক আৰু এতিয়া আপোনাৰ টাইম হৈছে 12:45 আৰু এই ভাইটি কেইটামানৰ লগত আমি গৈ আছোঁ ভাইজান চাবলৈ তো কেনেকুৱা গ'ল আজি ঈদ চাহিল ভালেই গ'ল আৰু দেই ভালেই গ'ল ভালেই গৈছে বাৰু দিনটো কি হয় নাজানো অঁ বাকী এইফালে আমাৰ আছে তাকিয়া ৰাজ ভাইটি মই ওলোৱাই নাই ইয়াৰ নামটো বিকি আমি গৈ আছোঁ ভাইজান চাবলৈ ন ভাইজান নহয় আমি বেলেগ যাম বেলেগ যান চাবি তই বেলেগ যাম কিচিকা ভাই কিচিকা জান নাচাওঁ মানে নাচাওঁ অ'কে নাই মানে চাওঁ কি হয় যদি মানে মন যায় মই চিনেমা চাব ৰখি দিম বাকী আৰু তেনেকৈ প্লেন হয় আমাৰ অলৰাইট গাইজ তো আমাৰ ছাডেনলি প্লেন চেঞ্জ হৈ গ'ল ভাইজান চাবলৈ নগৈ আমি আহি গ'লোঁ বুলস্কায়াত তো এতিয়া ধুনীয়াকৈ ঘূৰি ফুৰিছোঁ গাইজ শিৱসাগৰৰ পৰা আহি থাকোঁতে চাওক এটা একদম খাতৰা এক্সিডেণ্ট নেক্সনৰ 5 ষ্টাৰ ৰেটিং মই মানি গ'লোঁ দেই বলেৰক উফৰাই দিলে চাওক বলেৰ লুটি দিলে বাকী এখন ব্ৰেণ্ড নিউ নেক্সন 5 ষ্টাৰ ৰেটিঙৰ মানে এইটো বেনিফিটছ আৰু হোৱাটো আগটো ঘেগলা গ'ল গুড ভাল না বেড ভাল